Hello friends, welcome back to my channel. মই আজি আপোনালোকলৈ বহুত ইজি ৰেচিপি এটা লৈছো হেতু হৈছে ম্যাঙ্গো পিকল যোনটো বহুত ইজি হয় আৰু বহুত খুবেই সহজ হয় গৰমত বনাবলে আৰু আপোনালোকে খাই বহুত ভাল পাব যদি আপোনালোকে ভিডিওটো ভাল পাই চাই তেতিয়া হলে লাইক শেয়ার আৰু সাবস্ক্রাইব কৰি দিব আৰু কমেন্টত জনাব কেনেকুৱা লাগিছে আচাৰ বনাবলে আমাক লাগিব দুটা কেঁচা আম 1 চামুচ মিঠি গুটি 1 চামুচ কাশ্মীৰী লাল মিৰ্চ পাউডাৰ আপোনালোকে 1 চামুচতছে বেছিও লব পাৰে হালধি পাউডাৰ আধা চামুচ লব নিমখ আপোনালোকে সোৱাদ অনুসৰি লব মই আধা চামুচ লৈছো আৰু নেমুৰ ৰস 1 চামুচ আহক এতিয়া আমি আচাৰ কেনেকৈ বনাই চাওহি প্ৰথমতে আম দুটা এনেদৰে কাটি লব এতিয়া আমি কাটি থোৱা আমখিনিত নিমখ দিম এয়া চাওক মই বেছি নিমখ দিয়া নাই আধা চামুচে দিছো এতিয়া আমি কাশ্মীৰী লাল মিৰ্চ পাউডাৰ দিম এটো দিলে কালাৰটো বহুত ধুনিয়া হৈ যায় আচাৰটোৰ এতিয়া হালধি দিব মই বেছি হালধি দিয়া নাই একদম অকমান দিছো আধা চামুচ দিয়া পাছত আকৌ মোৰ অকমান কম হোৱা যেন লাগিলে হেতু কাৰণে অকমান দি দিছো আৰু এতিয়া মিঠি গুটি দিব মই মিঠি গুটিটো অকমান ক্ৰাশ কৰি দিছো বেছি গুটা গুটাকে থোৱা নাই মই অকমান ক্ৰাশ কৰি দিছো যাতে খাই ভাল লাগে এতিয়া আপোনালোকে নেমুৰ ৰস দিব নেমুৰ ৰসটো দিলে ইমান ভাল হয় ন খাবলৈ একদম টেঙা টেঙা লাগে এতিয়া চামুচ এখনে দি ভালদৰে আমৰ লগত মছলাখিনি মিক্স কৰিব যিমান ভালদৰে মিক্স কৰিব সিমানেই টেষ্টি হ'ব আপোনাৰ আচাৰটো খাবলৈ খুব গৰম পৰিছে টেঙা বস্তু খাইতো ভালেই লাগে গৰম দিনত এতিয়া কেঁচা আমৰ সিজন হয় এই আচাৰটো খাবলৈ একদম বঢ়িয়া পাব সো দুদিন আপোনাৰ ফ্ৰিজত থলে একদম ভাল হৈ থাকিব আচাৰটো আপোনালোকে ৰুটিৰ লগত খাব পাৰিব পৰাঠাৰ লগত খাব পাৰিব ভাতৰ লগত খাব পাৰিব বহুত টেষ্টি হয় এতিয়া আমি আমাৰ লাষ্ট ইনগ্ৰেডিয়েন্ট দিম হেতু হৈছে মিঠাতেল মই সৰু 1 চামুচ মান মিঠাতেল দিছো মিঠাতেল দিলে মছলাখিনি ভালদৰে আমখিনিৰ লগত একদম খাপ খাই যাব আৰু ইমান ধুনিয়াকে ৰং এটা ওলাই নহয় আপুনি খাই বহুত ভাল পাব এটো আমৰ সিজন হয় আপোনালোকে কেঁচা আম মাৰ্কেটত এভেইলেবল পাব আপোনালোকে আনিব আৰু বনাই পেলাই ট্ৰাই কৰি চাব খুব ভাল পাব খাই এয়া আমাৰ আচাৰ ৰেডি হৈ গল আপোনালোকে যদি ভিডিওটো চাই ভাল পালে তেতিয়া হলে লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব আৰু কমেন্টত জনাব কেনেকুৱা পালে